ৰাম ৰাম বন্ধু বান্ধৱীসকল, ফাগুন মাহৰ দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ লাগিব আৰু এই গ্ৰহণৰ মাজতেই সৌভাগ্যৰ দুৱাৰ খুলিব এই চাৰি ৰাশিৰ জাতক জাতিকাৰ। এই চাৰি ৰাশিৰ জাতক জাতিকাৰ বৃহত্তম জয় আছে। চাৰি ৰাশিৰ ঘৰলৈ আগমন হ'ব ধন সম্পত্তি আৰু জীৱন সংগী। আৰু এই কোন কোন চাৰি ৰাশি হ'ব, আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চালে কি ঠিক আপুনিও হ'ব পাৰে সেই ভাগ্যৱান ৰাশি। ফাগুনৰ পূৰ্ণিমাত পালিত হয় দৌল আৰু এই ৰঙৰ উৎসৱত আনন্দ ভাহে সমগ্ৰ দেশ। আগন্তুক 14 মাৰ্চত পালিত হ'ব দৌল বা হোলী। তাৰ এদিন আগত অৰ্থাৎ 13 মাৰ্চৰ সন্ধিয়া পালন কৰা হ'ব হোলীক দহন উৎসৱ। এই বছৰ দৌলৰ দিনা জ্যোতিষ অনুসৰি এটা বিশেষ যোগ গঠিত হ'ব। 14 মাৰ্চৰ দৌল পূৰ্ণিমাত এই বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ। আকৌ একেদিনাই কুম্ভ ৰাশি এৰি মীন ৰাশিত গোচৰ কৰিব সূৰ্যই। এই বিৰল যুগৰ ফলত জ্যোতিষ গণনাৰ হিচাপত দুৰ্দান্ত লাভ হ'ব চাৰি ৰাশিৰ জাতকৰ। জানি থওক তালিকাত কোন কোন আছে। প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। চন্দ্ৰগ্ৰহণৰ দিনা সূৰ্যৰ গোচৰৰ ফলত ভাল সময় আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত। এই সময়ত আপোনাৰ পেছাগত জীৱনৰ সকলো বাধা বিপত্তি দূৰ হ'ব পাৰে। নিজৰ পছন্দমতে পদোন্নতি পাব পাৰে আপুনি। এই সময়ত সকলো কামতেই পৰিয়ালৰ সমৰ্থন পাব আপুনি। ডাঙৰ আৰ্থিক লাভৰো সুযোগ পাব এই বৃষ ৰাশিৰ জাতক জাতিকাই। দ্বিতীয় ৰাশিটো হৈছে মিথুন ৰাশি। 14 মাৰ্চৰ পৰা জীৱনত উন্নতি আৰম্ভ হ'ব মিথুন ৰাশিৰ জাতকৰ। এই সময়ত সুখ সমৃদ্ধি লাভ কৰিব আপুনি। পুৰণি অসুখৰ পৰা মুক্তি পাব। কামৰ চাপ কমাই মানসিক শান্তিত থাকিব আপুনি। আৰ্থিক পৰিস্থিতিৰো উন্নতি হ'ব আপোনাৰ। তৃতীয় ৰাশিটো হৈছে কৰ্কট ৰাশি। সূৰ্যৰ জ্যোতিৰ সৈতে বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণৰ প্ৰভাৱত সকলো সংকটৰ পৰা মুক্তি পাব কৰ্কট ৰাশিৰ জাতক জাতিকাই। এই সময়ত আপুনি সকলো কামতেই শুভ ফল লাভ কৰিব। যি কামতে হাত দিব তাতেই সৌভাগ্য আপোনাৰ কাষত থাকিব। নতুন চাকৰি পাব পাৰে। নষ্ট হোৱা কোনো কাম আকৌ নতুনকৈ সম্পূৰ্ণ কৰিব পাৰিব আপুনি। শেষৰ ৰাশিটো হৈছে তুলা ৰাশি। 14 মাৰ্চৰ পৰা সোণালী সময় আহিব তুলা ৰাশিৰ জাতকৰ জীৱনত। কেৰিয়াৰত নানান দিশৰ পৰা সাফল্য পাব আপুনি। এই সময়ত জীৱনত উন্নতি কৰা নানান সুযোগ পাব তুলা ৰাশিৰ জাতকে। জীৱনত উন্নতিৰ নতুন দিশা পাব। ডাঙৰ আৰ্থিক লাভ হোৱাৰ সুযোগ পাব তুলা ৰাশিৰ জাতক জাতিকাই। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'বোৰ আপোনালোকে কোন ঠাইৰ পৰা চাই মোক কমেণ্ট আকাৰে জনাব পাৰে। ধন্যবাদ।